हेलो बंधुসকল কি খবৰ আপোনালোকৰ পুনৰবাৰ এসডি ব্লগ আসাম চেনেলত স্বাগতম জনাইছো আৰু আশা কৰিছো ভালে আছে ভালে থাকিব লাগে সুস্থ সবল হৈ থাকিব লাগে তো এই কামনা কৰিলো আৰু তাৰ লগতে আজিৰ ভিডিওটো আৰম্ভ কৰি দিছো প্ৰথমতে জনাইছো যে আজিৰ ভিডিওৰ টপিকটো হ'বলৈ গৈ আছে আসাম পুলিচ বা আসাম ফৰেষ্টত যিসকলে এপ্লাই কৰিছিলে ফৰেষ্ট গাৰ্ডৰ বাবে বা যিসমূহ বিভিন্ন ধৰণৰ পোষ্টৰ বাবে আৰু তেখেতলোকৰ বাবে সুবিধা হোৱাকৈ ভিডিওটো বনালো তো বন্ধুসকল আপোনালোক জনাব বিচাৰিছো যে আজি মই মোৰ ভণ্টিৰ আসাম ফৰেষ্টত এপ্লাই কৰিছিলে তো তাইৰ কাৰণে অলপ লগত গৈছিলো আৰু তাতে যিখিনি বস্তু দেখিলো তাকে অলপ শেয়াৰ কৰি বুলি ভাবিলো আপোনালোকৰ কাৰণে যিসকলে এতিয়াও এক্সাম দিবলৈ বাকি আছে বা যিসকলে এতিয়াও ওপেন ৰেলীত গৈ যিসকলে অংশগ্ৰহণ কৰিব বিচাৰিছে তেখেতলোকৰ সুবিধা হোৱাকৈ ভিডিওটো আৰম্ভ কৰিছো তো বলক দেৰি নকৰি যাও টেঙাখাট 19 APBN কেম্পত পুলিচ ৰিজাৰ্ভ যিটো টেঙাখাটত অৱস্থিত তো বলক আৰম্ভ কৰি দিও আৰু ইয়া দেখিছে ভণ্টিসকল সোমাই আছে ছোৱালী কেইজনীমান দেখিছে তেওঁলোকে এন্ট্ৰি ল'ব এতিয়া আৰু তাত গৈ ৰেলীত যোগদান কৰিব তো চাই থাকক ভিডিওটো তো আপোনালোকে চালে এইটোৱে হ'ল টেঙাখাটৰ মেইন যিটো পুলিচ ৰিজাৰ্ভ আৰু পুলিচ ৰিজাৰ্ভটো বহুত ধুনীয়া ভিতৰত আমি বাহিৰৰ পৰা আমাক যিহেতু ভিতৰত এন্ট্ৰি দিয়া নাই বাহিৰৰ পৰা খুব ধুনীয়া আৰু আশা কৰোঁ যিসকলে তাত গৈ দৌৰ দিছে বা ৰেলী কৰিছে খুব ভাল পাব কোনো তাত ডিফিকাল্টিজ নাই আৰামছে গৈ তাত খালি এটাই কথা আপোনালোকক জনাব বিচাৰিছোঁ ফুল প্ৰিপেয়াৰ্ড হৈ যাব লাগিব এনেই গৈ দৌৰি লাভ নাই যিসকলে হঠাৎ এদিন গৈ দৌৰি দিছে তেখেতলোকৰ কাৰণে উল্টা কষ্টহে হয়তো আৰু যদি আগে পিছে দৌৰা বা ফুটবল খেলা যিসকল প্লেয়াৰ্ছ আছে ফুটবল প্লেয়াৰ্ছ বা এনেই হ'লেও যিসকলে এক্সাৰচাইজ কৰি থাকে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া আৰু যিসকল একদম আৰামছে আপোনাৰ 1600 মিটাৰ তাত দৌৰিব পাৰিব অকল টাইমটো মেইনটেইন কৰিলেই হ'ল আপোনালোকৰ 1600 মিটাৰত দিছে 8 মিনিট সময় আৰু 8 মিনিটৰ ভিতৰত আপোনালোকে যদি বা তাতকৈ কমত যদি মাৰিব পাৰে এক্সেলেণ্ট মৰাটো নিজৰ ওপৰত কথা তাৰপিছতে হাই জাম্প নাই লং জাম্প আছে হাইট আছে ৱেইট আছে এইকেইটা চোৱাৰ পিছতে প্ৰথম ষ্টাৰ্টিংটো সেই দৌৰটো আপুনি পাছ কৰাৰ পিছত আৰু একেবাৰে বাকী আপোনাক লং জাম্প মৰাবলৈ লৈ যাব তাৰপিছত বাকীখিনি আৰু কৰিব তো এইখিনি জনালোঁ তো তাত যোৱাৰ পিছতে ফাৰ্ষ্ট টাইম এডমিটটো দিয়াৰ পিছত গেটৰ ভিতৰত আপোনাক এলাউ কৰিব তাৰপিছত ভিতৰত যিখিনি প্ৰচেছ আছে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফাৰ্ষ্ট টাইম কৰিব যিখিনি ছাবমিট কৰিছিলে সেইখিনি আপোনাক অনলাইনত তাক চেক কৰি আপোনাক ভেৰিফিকেশ্যন কৰিব ID প্ৰুফ লৈ যাব লাগিব বা অৰিজিনেল ডকুমেণ্ট যিখিনি আপুনি ছাবমিট কৰিছিলে বা ফৰ্মটো ফিল আপ কৰোঁতে অনলাইনত দিয়া হৈছিলে সেইখিনি লগত লৈ গ'লে হ'ল আৰু এটা ID কাৰ্ড যেনেকৈ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড পেন কাৰ্ড এই ধৰণৰ নথি লৈ গ'লে হ'ল লগত আৰু পাৰিলে যিসমূহ জাৰ্চি টাইপৰ ড্ৰেছ পিন্ধি যাব যাতে দৌৰিবলৈ ভাল হয় সেইখিনি নিজৰ সুবিধা হোৱাকৈ কোনোবা হয়তো খালী ভৰিও দৌৰিব পাৰে সেইবিলাক নিজৰ কথা হয় তো এইখিনিয়ে ক'লোঁ তো আৰু দৌৰাৰ ভিডিঅ'খিনি ফুলি ভিতৰৰ পৰা আমাৰ মানে কি চিভিলিয়ান তাত এলাউ নাই আৰু সেইকাৰণে বাহিৰৰ পৰা থুলমূলকৈ আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাব বিচাৰিছোঁ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব যাতে আগন্তুক দিনত মই এনেধৰণৰ ভিডিঅ'সমূহ দি যাব পাৰোঁ শ্বেয়াৰ কৰি দিব যাতে অন্য গম পাব অন্য মানুহৰো সুবিধা হ'ব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব তো বলক আগৰ ভিডিঅ'খিনি চাওঁ দৌৰ আৰম্ভ হৈ গৈছে দেখিছে পুৰা ভিতৰ ফালে দৌৰি আছে সেইফালে আৰু
ৰ'দটো ওলাই অহাৰ লগে লগে অলপ অকণমান প্ৰব্লেমো হ'ব পাৰে আৰু ৰাতিপুৱা যিসকলে দৌৰি ল'লে 4-5 বেজ সেইখিনি ধুনীয়াকৈ দৌৰিব পাৰিছিলে। তো ইয়াত দেখিলে আপোনালোকে এনেকৈ দৌৰ চলি আছে, যিটো ৰেচিং যোনে ধিং এক্সপ্ৰেছৰ নিচিনা দৌৰি পাৰিব আৰু সেই ধিং এক্সপ্ৰেছৰ মনত পেলাই যদি দৌৰে তেনেহ'লে নিশ্চয়কৈ আজি চাকৰি নিশ্চিত হ'ব বুলি আশা কৰোঁ। 7 মিনিট কমপ্লিট হৈ গ'ল আৰু এইকেইজনীৰ আশা অলপ আছে, যিহেতু 8 মিনিট হোৱাগৈ নাই আৰু বাকী আছে 7-8 জনীমান পিছফালে। এইকেইজনীও চান্সটো আছে যদি ফাৰ্ষ্ট কৰি দিয়ে, বাকীকেইজনীৰ আশাটো নাই বুলি ভাবিছোঁ। তো বন্ধুসকল এনেকৈ দৌৰ ইয়াত চলি আছে, আপোনালোকক দেখাই আছোঁ আৰু চাই লওক এনেকৈ দৌৰিব লাগিব যোনে যোনে এপ্লাই কৰি দিছে আৰু যিসকলৰ এক্সাম আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু দৌৰ কমপ্লিট হ'ল। আপোনালোক এইফালে আকৌ ফ্ৰণ্ট চাইডে গেটত আহি আছোঁ আৰু যিসকলে পাছ কৰিছে বা ফেইল কৰিছে, কিহৰ কাৰণে ফেইল কৰিছে, এনেকুৱা এখন আপোনালোকক শ্বীট দিব, তাতে চব লিখা থাকিব। এখনে হ'ল ৰিজেকশ্যন শ্লিপ আৰু ডিষ্টেঞ্চ কিমান আছে 1600 আৰু এইফালে ৰেফাৰ টেগ যিটো লগাই দিব আপোনাৰ সেইটো, তাৰপিছত আপুনি কোনটো বেষ্টত দৌৰিছে সেই বেষ্টটোৰ নাম্বাৰ আৰু এইফালে আছে কিমান ৰাউণ্ড দৌৰিছে, 4 লেপছ 4 ৰাউণ্ড 4 পাক আৰু কিমান টাইম কভাৰ কৰিছে সেই টাইমটো ইয়াত দিয়া থাকিব। তো এনেকৈয়ে পৰীক্ষাটো আপোনালোকক লোৱা হ'ব। তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে, আশা কৰিছোঁ অকণমান হ'লেও সুবিধা হৈছে আপোনালোকক ভিডিঅ'টো চোৱাৰ পিছত। আৰু এটা কথা জনাই দিওঁ যে মোৰ ভণ্টীয়ে এক্সামটো বেয়া কৰিলে, তাই 8 মিনিটটো কভাৰ নহ'ল, 8 মিনিটতকৈ অলপ বেছি সময় তাই সময় লগাই দিলে আৰু সেইবাবে তাইক আউট কৰি দিয়া হ'ল। তো আপোনালোকক সেইবাবেই মই জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে টাইমটো যিমান পাৰে কভাৰ কৰিব বিচাৰিব আৰু যদি টেঙাখাটত আপোনালোকে এক্সামটো দিব গৈছে, তো এটা কথা মনত ৰাখিব, 4 পাক দিব আৰু 4 পাকত যদি আপুনি 2 মিনিটৰ একদম কম ব্যৱধানত আপুনি 1 ৰাউণ্ড কমপ্লিট কৰিব লাগিব আৰু 2 মিনিট যদি তাতকৈ অধিক যদি আপুনি সময় তাত লগাই দিয়ে, তেতিয়া হয়তো আপোনাৰ টাইমটো কভাৰ নহ'ব। সেইকাৰণে কৈছোঁ 2 মিনিটতকৈ কম ব্যৱধান ৰাখিব, যাতে 2 মিনিটতকৈ তলত হ'ব, মানে 1 মিনিট 50 ছেকেণ্ড, 1 মিনিট 40 ছেকেণ্ড এনেকুৱা ধৰণৰ যদি আপুনি 1 ৰাউণ্ড কমপ্লিট কৰিব পাৰে ফিল্ডখনত, তেতিয়াহ'লে আপোনাৰ 4টা ৰাউণ্ডত আপোনাৰ 8 মিনিট সময় কেতিয়াও নালাগে, 7 মিনিটতে আপুনি কভাৰ কৰি দিব। আৰু ফাৰ্ষ্ট টাইম হয়তো আপুনি একদম ফাষ্ট কৰিম বুলি একদম স্পীডত যাব, সেনেকুৱা কেতিয়াও কৰিব নালাগে। নৰ্মেল নিতৌ যেতিয়া আপুনি এক্সাৰচাইজ কৰে সেইটো ধৰণে আপুনি দৌৰ মাৰিব, খালি টাইমটো কভাৰ কৰিবলৈ চেষ্টা কৰিব। তো ইমানেই জনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো আজিলৈ সময় হ'ল, ইমানতে সামৰোঁ, লগ পাম এটা অন্য ভিডিঅ'ত।